আজি গান এই গান লাগে আগত শুনাব পাৰিম না তাত Rongali
ধুনীয়াকৈ চবে গৈছোঁ ইয়াত লৰচন নকৰবিচোন বাখন Kharghuli
Terus para Yesus,
Postaro Rangana Mugana easy.
নতুন যুবক এজন নতুন যুবতী इसका स्लैम बुक এখন নতুন সিনেমা এর 5 তারিখে রিলিজ দিন আমি মিউজিক করেছি নির্মমে অ্যাক্টিং করেছে শ্রেষ্ঠ অ্যাক্টিং করেছে শ্রেষ্ঠ একদম দয়াদুর পৰা আহিছে আজি সো আপোনাক সকলোৱে চাব তাৰে গান গালো যে এখন নতুন গান আমি ৰিচেণ্টলি ৰিলিজ কৰিছোঁ নিৰ্মম খুব ধুনীয়া কাম কৰি আছে শ্ৰেষ্ঠ ইমান কাম কৰা নাই তাৰ কাৰণ তাৰ পঢ়া শুনাত ব্যস্ত MBA কৰি আছে দয়াদুৰ কৰিব but they are looking good in this film আৰু গোটেই চিনেমাখন মই মিউজিক কৰিছোঁ আৰু বাকীখিনি সময় কৰোঁ আৰু গানটো সময় লিখিছে দেই কোৱা নাই কাৰণে ৰৈ আছিলোঁ নিৰুপমে এক্টিং কৰিছে শ্ৰেষ্ঠাই এক্টিং কৰিছে জুবিন গাৰ্গে মিউজিক কৰিছে জুবিন গাৰ্গে গাবলৈ লোৱা গানটো মই লিখিছোঁ আহিবলগীয়া এখন চিনেমা অসমীয়া চিনেমা অসমৰ চিনেমা আপোনালোকৰ চিনেমা আপুনি যিটো ভাষাত কথা পাতে যিটো ভাষাৰে জন্ম হৈছে সেইটো ভাষাৰ চিনেমা অনুগ্ৰহ কৰি চাবলৈ আহক আমি অসমীয়া চিনেমালৈ জীয়াই থাকোঁ অসমীয়া চিনেমা আমি খাওঁ আমি সপোন দেখোঁ আমি পিন্ধোঁ আমি সকলোবিলাক কৰোঁ অসমীয়া চিনেমা অহা 5 মে' তাৰিখে আহিব স্লেম বুক আপোনালোক অনুগ্ৰহ কৰি পেলাই আহক অসমীয়া চিনেমা চাবলৈ অসমৰ চিনেমা চাবলৈ ঠিক একেধৰণে সকলোবিলাকক আৰু বেছি ডাঙৰ কৰিবৰ বাবে 5 মে' পাহৰি নাথাকিব ওচৰতে থকা চিনেমা হললৈ যাব টিকেট কাটিবলৈ অকণমান সময় লাগিব যিকণ সময় আপুনি খৰচ কৰিব নোখোজে আপুনি বুক মাই শ্ব'ত কাটিব পাৰিব কিন্তু প্লিজ অসমীয়া চিনেমা চাবলৈ আহক নিৰুপমক আহক শ্ৰেষ্ঠাক আহক চাবলৈ স্লেম বুক তাৰ পাছতে জুবিন দাই ইতিমধ্যে ঘোষণা কৰিছে কেইবাখনো চিনেমাৰ নাম আৰু এখন চিনেমাৰ নাম ঘোষণা কৰা হ'ব অলপ সময় আছে আপোনালোকে চাবলৈ আহক স্লেম বুক আৰু শুনক এতিয়া জুবিন গাৰ্গৰ সংগীতেৰে মই লিখা এটা নতুন গীত পাল কৰে I'm gonna
সিনেমার নামটা কি? স্লাম বুক। স্লাম বুক 5 পে। থ্যাংক ইউ। আমি হলাম। থ্যাংক ইউ ভেরি মাচ।